ডিব্ৰুগড়ৰ কোনোদিন নেদেখা ল'ৰাজন। তেওঁৰ ঘৰ ডিব্ৰুগড়ত, মোতকৈ বয়সত 6 বছৰ ডাঙৰ। তেওঁৰ খুব ভাল বন্ধুজনৰ কথাও এইখিনিতে নক'লে কথাখিনি আধৰুৱা হ'ব। কাহিনীৰ কেইবাটাও মূৰ ৰৈ যাব। ইটো বিন্দুৰ পৰা সিটো বিন্দুলৈ যাওঁতে আপোনালোকৰ খেলি মেলি এখন হ'ব। মুঠতে সেইজন ব্যক্তি অবিহনে আমাৰ জীৱনকেইটা নিৰস। মোৰ দিনবোৰৰ প্ৰত্যক্ষদৰ্শী তেওঁ। খেলি মেলি লগাই ফুৰা স্বভাৱ এটা যিহেতু মোৰ আছে, তাক নিজৰ ঠাইলৈ উভতাই অনাৰ বহুকেইবাৰ দায়িত্ব তেওঁই লৈছে। সেয়েহে তেওঁৰ কথা নকৈ নোৱাৰি। এতিয়া আহোঁ মূল কাহিনীটোলৈ। তেওঁৰ ঘৰ ডিব্ৰুগড়ত, মোতকৈ 6 বছৰ ডাঙৰ। নামটো প্ৰণয়দ্বীপ মহন্ত বুলিয়েই ধৰি লৈছোঁ। তেওঁৰে নলে গলে লগা একমাত্ৰ বন্ধু বিজিত বৰ্মন। এতিয়া কাহিনীটো আগবাঢ়িব প্ৰণয় আৰু বিজিতৰ মাজেৰে। ডিব্ৰুগড়ত একেলগে ডাঙৰ হৈছে দুয়ো। শৈশৱ, কৈশোৰ আৰু যৌৱন এই তিনিওটা পৰ্যায় একেলগে পাৰ হোৱা দুয়ো। ইটো নহ'লে সিটোৰ পেটলৈ ভাত নোযোৱাৰ দৰে অৱস্থা। প্ৰণয় সাংঘাতিক উৎপতীয়া বুলি প্ৰশংসাসূচক বদনাম এটা হেনো এনেও আছে। তেওঁ এতিয়াও একে আছে। একে ঠাইতে বেছি সময় বহি থাকিব নোৱাৰে, খোজ পিছাই থাকে। সৰুকালৰে সেই স্বভাৱটো বৰ এটা সলনি নহ'ল। তাৰ বিপৰীতে বিজিতদা অলপ শান্ত। তেওঁ প্ৰণয়ক প্ৰণয় কৰি ৰাখে। তেনেকৈয়ে চলি থাকে। দুই বন্ধু অপাৰ মৰম। প্ৰণয় বিজিতৰ কথাখিনি ইয়াতেই থাকক। মোৰ কাহিনীৰ দুই নায়ক। এতিয়া নায়িকা অবিহনে ছবিখন নচলিব নহয়। মই নন্দিতা বৰুৱা আৰু মোৰ সাংঘাতিক ভাল বন্ধু শ্যামলী। শ্যামলীক লগ পাইছিলোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত। তাৰপিছৰ পৰা চকুৰ আঁতৰ হৈও মনৰ নিচেই কাষত। গতিকে আমাৰ বন্ধুত্বও খুব ভাল জমি আছে। ডিব্ৰুগড় বুলি ক'লে নাজানো কিয়বা সাংঘাতিক মৰম এটা আছে সৰুৰ পৰাই। এক বুজাব নোৱাৰা শিহৰণ, অপৰিসীম মৰম। ডিব্ৰুগড়ত ভৰি দিয়াৰ আগতেও এনে লাগিছিল ডিব্ৰুগড়খনে মোক কিবা এটা যাচিব। বুটলি বুটলি ভাগৰি গৈও সামৰিব নোৱাৰি। সেই মৰম তেনেকৈ ডাঙৰ হৈ আজিৰ সময় পাইছে। আজি এই দিনটোত উপস্থিত হৈ ডিব্ৰুগড় বুলি উচ্চাৰণ কৰোঁতে সেই একেই চিনাকি শিহৰণ অনুভৱ কৰিছোঁ। প্ৰবক্তা হোৱাৰ ইচ্ছা এটা আছিল। নাহৰৰ দেশৰ ইংৰাজী বিভাগৰ প্ৰবক্তা হৈছোঁ। ডিব্ৰুগড়ত ভৰি থোৱাৰ প্ৰথম দিনাই বাছৰ পৰা নামিয়ে প্ৰণয়ক লগ পাইছিলোঁ। সেই প্ৰথম দেখা। সুশ্ৰী দেহ, প্ৰেমত পৰিব পৰা হাঁহি। অৱশ্যে সেই হাঁহিৰে পিছলৈ প্ৰেমতো পৰিছোঁ। প্ৰথম চিনাকি আমাৰ হাঁহিৰে হৈছিল। বাছৰ পৰা নামিয়েই ট্ৰলিটোৰ হেণ্ডেলডাল ছিঙিছিল। বিজিতৰ সৈতে আড্ডাত মচগুল সেই প্ৰণয়ে প্ৰথম হাঁহিছিল মোলৈ চাই। ট্ৰলিটো দাঙি নি অটো এখন ৰখাই মোক যাবলৈ দিছিল। ডিব্ৰুগড় প্ৰীতিয়ে সেইদিনা প্ৰণয়ক সহজভাৱে লৈছিল। লাহে লাহে বিশ্ববিদ্যালয়ৰ পৰা ৰুমলৈ অহাৰ পথটোতে তেওঁক লগ পোৱা হ'ল। অহা যোৱা কৰা সময়খিনি প্ৰায়ে মিলি পৰে। বাছ স্থানৰ প্ৰথম দেখাৰ অলপ দিন পাৰ হৈছিল। বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহিছিলোঁ সেইদিনা। সন্মুখত প্ৰণয়। সেই হাঁহিটো দেখাৰ দ্বিতীয় দিনা। প্ৰথম দিনাৰ কথা মনত পৰিছিল। বিনা সংকোচে তেওঁক মাতিছিলোঁ। আপোনাক ধন্যবাদ দিবলৈ বাকী থাকিল সেইদিনা। তেওঁ হাঁহিছিল আৰু সেই দ্বিতীয় দিনা প্ৰথমবাৰ দেখাৰ দৰে লাগিছিল হাঁহিটো। তৃপ্তি হাতৰ মুঠিত আলফুলে সামৰি উভতিছিলোঁ সেইদিনা। এতিয়া যদি কেতিয়াবা অভিমানত কওঁ তোমাক লগ পোৱাটোৱেই মোৰ ভুল আছিল। প্ৰণয়ে আজিও সেইদিনাৰ কথা কৈ জোকায়। নমতাহেঁতেন তোমাৰ প্ৰেমত নপৰিলোহেঁতেন। সেই দিনটো আজিও সজীৱ যেন লাগে মোৰ। অনুভূতিক চিনিব নোৱাৰি কষ্টও হৈছিল অৱশ্যে। সেই মাজে মাজে লগ পোৱা প্ৰণয়, চেঁচাৰ পাৰত সময় কটাবলৈকে অহা প্ৰণয় মোৰ বাবে ৰৈ থকা হৈছিল। নিয়মিত হৈছিল আমাৰ দেখা। দূৰৰ পৰাই সেই হাঁহিৰেই সকলো সামৰি ৰাখিছিলোঁ। কোৱাৰ প্ৰয়োজন বুলি একোৱেই নাছিল দিনবোৰত। আজিও নাই। লাহে লাহে আমি কাষ চাপিছিলোঁ। ডিব্ৰুগড়ক ভাল পোৱাৰ একো কাৰণ নাছিল। প্ৰণয়ে সেই প্ৰীতিৰ নাম দিছিল। প্ৰণয় মোৰ জীৱন, মোৰ ঘৰখনৰ সৈতে সাঙুৰ খাই পৰিল। আচৰিত ভাল লগা ধৰণে শ্যামলী বিজিতদাৰ প্ৰেমত পৰিছিল। আমি সুখী আছিলোঁ, ভাবিব নোৱাৰা ধৰণে। মাজতে কথাবোৰ সলনি হ'বলৈ লৈছিল। বহু ধৰণৰ জটিলতা। প্ৰণয়ৰ উদণ্ডতা বিষয়ত অলপ কথাৰ অমিল হৈছিল। মই আছিলোঁ নিজে বিচৰা ধৰণে চলিব পৰা বিধৰ আৰু প্ৰণয় নিজৰ মতত অটল। সেইখিনি জটিলতা বিজিতদাই শুধৰাইছিল। চেঁচাৰ পাৰত বহিবলৈ সুবিধা কৰি দিয়াৰ পৰা, বৰবৰুৱাৰ বাগানৰ মাজত ঘণ্টা ঘণ্টা পাৰ কৰাৰ পৰা, বিয়াৰ হোমৰ গুৰিলৈকে প্ৰণয় মোৰ কাষত, শ্যামলী বিজিতদা নহ'লেই নহয়। শ্যামলী মোৰ খুব মন আছিল একেখন ঘৰৰ বোৱাৰী হ'ম। সেই আশা পূৰ হ'ল। আজি বিয়াৰ এবছৰে হৈ গ'ল। প্ৰণয়, মই, শ্যামলী, বিজিতদা। সপোনটো সেইখিনি লৈয়ে থাকে।
কলিক কল্পনা বুলি কওঁ, প্ৰণয় ঠিক তেনে এক সপোনে। আজিলৈ দেখা নাই, আজিলৈ শুনা নাই, অথচ তেওঁ আছে কোনোবাখিনিত। বিজিত দা আছে, ডিব্ৰুগড়ৰ সেই মুহটো আছে। ক'ৰ পৰা কেনেকৈ আহিছিল নাজানো। কিছুমান কথা বিশ্বাসৰ যোগ্যতাৰ পৰীক্ষাত উত্তীৰ্ণ নহ'লেও যুক্তিৰে প্ৰতিপন্ন কৰিব নোৱাৰিলেও অলপ বেলেগ ধৰণৰ হয়। প্ৰাৰ্থনা শইকীয়া বাই জটাধাৰীত লিখিছে, বিশ্বাসৰ ভেটি গঢ়িবলৈ যুক্তি নালাগে। বিশ্বাসৰ ৰাস্তাত খোজ পেলোৱা, কিছুদূৰ আগবাঢ়ি যোৱা, যুক্তি নিজেই বিচাৰি পাবা। তেওঁ লিখিছিল যুক্তিৰ বাহিৰৰ এখন পৃথিৱীৰ কথা। সেই অযুক্তিকৰ পৃথিৱীখনৰ মাজতে শ্যামলী মই বাস কৰোঁ। আমাৰ লগত প্ৰণয় বিজিত দা থাকে, ছাঁৰ দৰে সপোনটো লাগি থাকে। বাগানত সোমালেই সেই চিনাকি শিহৰণ, ডিব্ৰুগড়লৈ মৰম, এক কথাত কনষ্টেণ্ট বুলিও ক'ব পাৰে।